1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ দেৱান কাবা গান্ধীৰ ঔৰসত আৰু পুতলিবাইৰ গৰ্ভত জন্ম হৈছিল এটি শিশুৰ। বাল্যকালত যাৰ ঘৰুৱা নাম আছিল মনিয়া। এইগৰাকী মনিয়াই পৰৱৰ্তী সময়ত নিজ কৰ্ম আৰু প্ৰতিভাৰে হ'ল এটা যুগৰ স্ৰষ্টা, সত্য আৰু অহিংসাৰ পূজাৰী তথা জাতিৰ পিতা। 1893 চনৰ 31 মেৰ ঘটনা। দক্ষিণ আফ্ৰিকাৰ এখন ৰেলেৰে প্ৰথম শ্ৰেণীৰ ডবাত বহি যাত্ৰা কৰি আছিল অধিবক্তা মোহনদাস কৰমচাদ গান্ধীয়ে। প্ৰথম শ্ৰেণীৰ ডবাত গান্ধীক দেখি ক্ষুণ্ণ হৈ পৰিছিল আফ্ৰিকাৰ এজন শ্বেতাংগ লোক। লগে লগে আৰক্ষীৰ সহযোগত মোহনদাস কৰমচাদ গান্ধীক ডবাৰ পৰা উলিয়াই দিলে, আনকি তেওঁৰ লগত থকা সামগ্ৰীখিনিও দলিয়াই দিলে। এই ঘটনাই মোহনদাস কৰমচাদ গান্ধীৰ মনত গভীৰভাৱে ৰেখাপাত কৰিলে আৰু এই ঘটনাৰ পিছৰ পৰাই দক্ষিণ আফ্ৰিকাত প্ৰৱাসী ভাৰতীয়সকলৰ সম অধিকাৰ বিচাৰি লগতে বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিলে। 1915 চনত এইগৰাকী ন্যায় পূজাৰী মহাত্মা গান্ধী স্বদেশলৈ উভতি আহে আৰু ব্ৰিটিছৰ বিৰুদ্ধে অহিংস নীতিৰে প্ৰতিবাদ আৰম্ভ কৰিলে। পৰাধীন ভাৰতীয়সকলে মহাত্মা গান্ধীৰ নেতৃত্বতে স্বাধীনতা ঘূৰাই ফুৰাৰ সপোন দেখিলে। এনেদৰেই দাণ্ডী যাত্ৰা, সত্যাগ্ৰহ, আইন অমান্য আন্দোলন তথা ভাৰত ত্যাগ আন্দোলনলৈ মহাত্মা গান্ধীৰ সবল নেতৃত্বত আমাৰ দেশে 1947 চনত স্বাধীনতাৰ জয়গান গালে। উল্লেখযোগ্য যে সবৰমতী আশ্ৰম স্থাপন কৰি যঁতৰত সূতা কাটি নিজৰ কাপোৰ বৈ উলিয়াই আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰা এইগৰাকী মহাত্মা গান্ধীৰ প্ৰিয় ভজন আছিল ৰঘুপতি ৰাঘৱ ৰাজাৰাম বৈষ্ণৱ জনতো আদি। তদুপৰি অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। আনহাতে স্বচ্ছতাৰ পূজাৰী মহাত্মা গান্ধীয়ে গ্ৰাম্য স্বৰাজৰ ভেটিত স্বচ্ছ, আত্মনিৰ্ভৰশীল তথা শক্তিশালী ভাৰত নিৰ্মাণৰ সপোন দেখিছিল। এই সপোন বাস্তৱায়িত কৰিবলৈ এতিয়াও যেন বহুদূৰ বাকী। গান্ধী জয়ন্তীৰ এই পবিত্ৰ ক্ষণত অসমীয়া নতুন সংবাদেও এগৰাকী মহামানৱ মহাত্মা গান্ধীলৈ নিবেদিছোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। মহাত্মা গান্ধীৰ আদৰ্শৰে বাট বুলি আমিও ক'ব খোজোঁ, বেয়া নাচাবা, বেয়া নকবা আৰু বেয়া নুশুনিবা।